গুটি আছে এটাত মোটামুটি 10 টাকাকে পৰা আনিছে মই এই গুটিটো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ এটা বড় কাট চনি মারবা লাগে সাগর টেকে থুরা কাট চনি কিনেছো Hey guys, good morning. Welcome to my channel. নতুন এটা চ্যালেঞ্জিং ভিডিও সকলোকে স্বাগতম জনাইছো বাকি আপোনালোকে চ্যালেঞ্জিং ভিডিও এই কাৰণে কৈছো আপোনালোকে থাম্বনেল টাইটেল চাই নিশ্চয় গেছ কৰিছে কি মানে ভিডিওটো কি টপিকৰ ওপৰত হ'বলৈ গৈ আছে তেতিয়া ইংলিছত কয় বিটাৰ গ্ৰাউণ্ড তো বিটাৰ গ্ৰাউণ্ড খেতি কৰিবলৈ আপোনালোকে ধাপগা এনে ধৰ দিব পাৰিব মানে বেছি ওখকৈ নিদিব চাপৰাও নিদিব মানে মিডিয়াম মাজত ধাপগা দিব পাৰিব তেতিয়া মানে পানী চানী দিওঁতে সবাই মানে হিচৰিত হৈ যাব আৰু তো এতিয়া যোনবিলাক তিতাকেৰেলাৰ যোনটো খোল কচু খোল মানে এই চিষ্টেমত যোনটো ধাপ খচু এলাখান এলা চাহ পৰা তো এতে বঢ়িয়াকৈ এতিয়া কিছিল DAP আৰু বঢ়িয়া গোবৰ চৰকাৰে বঢ়িয়া মিক্স কৰি বঢ়িয়াকৈ দি চাহ পৰা DAP চেপিতে বঢ়িয়াকৈ লৈছোঁ এইফালে বঢ়িয়া কলা DAP দামটো অলপ বেছি কলা DAPটোৰ তো এইফালে শুকান গোবৰ আছে এইখানে বঢ়িয়া শুকান গোবৰ চন গোবৰ DAP মিক্স কৰি পেলাই এই খোলগাল বঢ়িয়াকৈ দি যাওঁ গুড মর্নিং আজি বঢ়িয়াকৈ গুটি আনি দি দিওঁ তিতাকেৰেলাৰ ইফালে চাহ পাৰে বঢ়িয়াকৈ ধাপতটো বঢ়িয়া সাৰ চাৰখিনি বঢ়িয়াকৈ এনেকৈ দি দিয়া হৈ গ'ল তো বঢ়িয়াকৈ কালি যোনটো এনে তিতাকেৰেলা গুটি ভিজাই দিছিলোঁ এইটো আৰু গাইছ বঢ়িয়াকৈ মই কি ভেৰাইটি আনিছোঁ বঢ়িয়া কৈ দিওঁ যোনটো এইটো গুটি আছে গাইছ এইটো গুটি মোৰ লগত এনেকুৱা পেকেট নাই আপোনাক অলৰেডি মই কৈছোঁ মই এই গুটিটো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ তো আৰু এইটো গুটিটো হৈছে আপোনালোকে লোকেল গুটি জানি বঢ়িয়া কালি যদি ভিজাই থৈ দিছিলোঁ আৰু আঁতৰাই থৈ দিছোঁ ৰাতি তো এইটো গুটিৰ পেকেটটো হৈছে এইটো ইভ'গেন নেকি F1 হাইব্ৰিড বিটাৰ গ্ৰাউণ্ড মানে হৈছে তিতাকেৰেলা তো লোকেল কিজানি তো এইখিনি ইয়াত গুটিটো ভিজা থৈ গৈছে কালি বঢ়িয়াকৈ আঁতৰাই থৈ দিছোঁ তো এতিয়া বঢ়িয়াকৈ গুটি আনি দিবা লাগে কঁকাল লাগি যায় গাইছ খন্তি মাৰা সহজ নহয় তো গাইছ বঢ়িয়াকৈ এখানি যোনটো এই প্ৰথম গুটিটো আছিল কি আছিল পেকেট এইবিলাকে এইটো ইভ'গেনৰ এই যোনটো হাইব্ৰিড F1 হাইব্ৰিড বিটাৰ গ্ৰাউণ্ড এইটো পেকেট গোটেই কমপ্লিট দিয়া হৈ গ'ল এইফালে চাইলেনত আহিছে এই 2 লাইন এইফালে আৰু এইফালে 2 লাইন চাইলেনত আহিছে আৰু এইফালে এতিয়া এই যোনটো এই গুটি এইটো কি আছিল ফ্লিপকাৰ্টৰ পৰা অনা গুটি তো এইটো গুটি এইফালে 3 লাইন আছে সেই 3 লাইনত বঢ়িয়াকৈ দি দিম আৰু এটা কথা হ'ল এই যোনটো আহিছিল ফ্লিপকাৰ্টৰ পৰা অনা গুটি এইটোত মানে দাম লৈছিল 153 টকা তো গুটি আছে ইয়াতে 60টা গুটি আছে এটাত মোটামুটি 10 টাকাকৈ পৰা আনিছে যদি এটা গুটিত 10 টাকাকৈ পৰে নিজে ভাবিছা একবাৰ কিমান মানে দাম তিতাকেৰেলাৰ সেইটো বঢ়িয়াকৈ এতিয়া এখন সিহঁতো এই 3 লাইনত বঢ়িয়াকৈ দি দিওঁ তো বাই গেছ গুড মৰ্নিং ইমান দিনে কাম চামখিনি বঢ়িয়া কৰিব পৰা নাছিলোঁ মানে কথা নাই আজি বঢ়িয়া পানী চানী দিব লাগিব গুটি দিয়াৰ পৰে মানে পানীত দিয়াই হোৱা নাই তো বঢ়িয়াকৈ গুটি চানি গোটাই দিম তো গুটি নহয় পানী চানি দি বঢ়িয়াকৈ দিম তো বেৰা চেৰা মই বঢ়িয়াকৈ দেখা এইটো চাইডে নেট দিছোঁ চাব এইফালে বাল্ডিং দিয়াৰ কিমান পানী আমি ঘৰৰ পৰা হাতৰ পৰা ৰখ চবৰ উঠি গৈছে পানী নাতে ঘৰৰ পৰা তো আজি পুৱাই ভাবছোঁ এনেকৈ পানী দিলে নহয় ক'ৰ পৰা পাইপ চাইপ মেনেজ কৰিব লাগিল তো চকত যাই মই বঢ়িয়া 2500 টকাৰ পাইপ আনিছোঁ বিশ্বাস কৰোঁ যদি পইচা বহুত খৰচ হৈ গৈছে ইনভেষ্ট কৰিছোঁ সেইকাৰণে তো পৰা চাব ঘৰৰ বঢ়িয়া মটৰ দিছোঁ পাইপগেলা আনিছোঁ এনেকৈ এই পাইপগেলা বঢ়িয়াকৈ আহিছে তো পানীখিনি বঢ়িয়াকৈ দি পেলাই তিতাকেৰেলা মানে গুটিগেলা গোটাই গাজ নাই অলপ চলপ গাইছে আৰু এটা দুটা পানীখিনি দিলে মজাকৈ বঢ়িয়া মানে মাটিৰ টান যিহেতু টান মাৰি গৈছে শুকাই গৈছে না ৰ'দটো বহুত দিছে কি মজা একদম ক্লিয়াৰ পানী দিছোঁ এই ৰঙটাই চা
তো ভাই অলপ কাম চাম কৰিছোঁ পথৰত দিলে বেছি ভিডিঅ' চিডিঅ' ইমান এটা কৰা নাই তো অলপমান কি কৰিলোঁ কামটো দেখে দাও আইয়া তো চাবাৰে যোনটো পলিগেলাৰ বৰা মোৰ চেহেৰা আছে বৰ সুন্দৰ চাই বৰা চেহেৰা আহি গৈছে তো যোনটো মানে পলিগেলাৰ কাকে যোনগেলা বুন হৈছিল না বুনগেলা বৰা নিকে দি পেলাই অলপমান এজন মানে খান্দি দিছোঁ পলিগেলাৰ গুৰগেলা চাবাৰে দলে এতিয়া কি কৰিম যোনগেলা পলিৰ গুৰগেলা যদি মই দিয়ে পিয়া দিব তেতিয়া পলিগেলাৰ বেছি চেহেৰা তুই বতৰ বোলে 200 টকা দিয়ে চেবি কিনি লৈছোঁ তো এতিয়া পলিগেলাৰ গুৰগেলা দিবাৰ পৰ পলিগেলাৰ গুৰগেলা দিয়ে পি খান্দি দি পেলাই পানী দিব লাগিব বেছি দিবা নালাগে অলপ অলপ দিলে যথেষ্ট কাৰণ মই হৈছিল দিয়ে পি চেবি দিয়া আছে না যোনটো পলি গুটিদাৰ আগতে দিয়ে চেবি দিছিলোঁ না অলপ অলপ দিলে যথেষ্ট বাছ হৈ গয়া মানে পলিগেলাৰ গছ মানে সিমান চেহেৰা আছে চেহেৰা নকওঁ মই চেহেৰা এবাৰ তিতাকেৰেলাৰ গছৰ এনে চেহেৰাটো কম যে সাৰ চাৰ কেনে দিলে চেহেৰাটো পানী দিলে বৰ চেহেৰা পানী দিব লগা হৈছে পানী দিলে কাম নাই পানী ইমান খেতি কৰা 90% পুৰা মানে পানীয়ে পুৰা গোটেইখিনি যোগান ধৰে খেতিক গাছ বহু অন্তৰ মনত মই তিতাকেৰেলাত বুঢ়া পানী চানী বুঢ়াকে দিয়া হৈ গ'ল চাপৰে এতিয়া বুঢ়া চেহেৰা চানি দিয়া হৈ যাওঁ তিতাকেৰেলাটো অল পুৰা ক্লিয়াৰ পানী চানী দিয়া হৈ চাবৰে বুঢ়া পানী চানী দিয়া হৈ গ'ল তো কাইলৈ লগি এতিয়া উশাহ চটখিনি মাৰিব লাগিব ভাঙি চটখিনি তেতিয়া পোক চোক গেলা পচি না তেতিয়াৰ বুঢ়া পোক চোক গেলা গৈছে গাছ দেবি চেবি দি বুঢ়া পানী চানী কিন্তু কালি বুঢ়াকে দিলোৱে তো জগালে পানী চানী দিয়া হ'ল ক্লিয়াৰ তো এতিয়া বুঢ়া উশাহ চটনি মাৰিব লাগে চাব টেংকিত বুঢ়াকে উশাহ চটখিনি পিন্ধাইছোঁ গুড মৰ্নিং মানে এই ভিডিঅ'টো প্ৰায় এটা সমাপ্ত কৰি দিয়াৰ বেছি দীঘল নকৰোঁ আৰু আপোনালোক বুঢ়াকে দেখালোঁ মানে কেনেকৈ তিতাকেৰেলাৰ খেতি কৰোঁ মানে সেই ভিডিঅ'টো প্ৰায় মানে আৰু যিমান পাব আৰু এতিয়া নেক্সট ভিডিঅ'ত গম পাব পাৰ্ট 2 বনাম এতিয়া পাৰ্ট 2 কাৰণে এইফালে যোগাৰ কৰিছোঁ যিহেতু খাইছে নেদাং মই এই যোনটো সেই আছে খেৰৰ সেই দিম খেৰা দি বুঢ়াকে লৈছোঁ তো পাৰি দিম খেৰৰ হৈ গেলা ধুই ঘুগলা গেলা তো এইটোৱে আৰু ভিডিঅ'টো প্ৰায় মানে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইভ চাবখিনি কৰি থৈ দিবা তাৰ নতুন চেলেঞ্জিং ভিডিঅ' লগ পাই দহ দিন বাই